সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল মোৰ খবৰ ভালে আকৌ নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ এটা সৰু মিনি ব্লগ বনাই দিও ভাবিছোঁ সকলোৱে চাব আৰু মই এতিয়া ভাত খালোঁ কামখিনি গোটেই কৰিলোঁ গা ধুলোঁ আৰু ভাবিছোঁ এটা সৰুকৈ মিনি ব্লগ আপোনালোকলৈ দিওঁ ভিডিঅ'টো চাই থাকিব মিনি ব্লগটো সৰু ব্লগ 3-4 মিনিটৰ ব্লগ এটা বনাম চাই থাকিব আৰু মই এতিয়া কাপোৰত বহিছোঁ আৰু গৰমৰ কাৰণে এই টেবুল ফেন দেখিছেনে এক্সটেনশ্যন বোৰ্ড খান লৈ টেবুল ফেনখন দি কিনে এই গৰমত খাল বৈ আছোঁ মই ধুনীয়া গুলপীয়া মেখেলা চাদৰ লগাইছোঁ আৰু এয়া ফুল তুলিছোঁ ইফালে ইয়াতো তুলিম এতিয়া লাইন কৰি দিছোঁ আৰু এই আৰু কৰি থাকোঁ দিনটো খালত বহি থাকোঁ ভাত খাওঁ সেই ডেইলি ব্লগছ আৰু মই ভাবিছোঁ খালততো বহি আছোঁৱে আৰু ধুনীয়াকৈ এনেকুৱা গুলপীয়া কালাৰৰ যোৰা লগাইছোঁ আৰু আপোনালোককো কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিব মেছেজ কৰিব ধুনীয়াকৈ মই বৈ দিম আৰু আমাৰ ইয়াত বহুতে এনেকৈ বৈ দিয়ে আৰু ভাবিছোঁ আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ সেইটো হ'ল মোৰ চৰাইকেইটানো কিমান ডাঙৰ হ'ল তাকে দেখুৱাম আপোনালোকক আৰু মায়ে তালা মাৰি থৈ গৈছে এতিয়া মই তালাটো খুলি কিনে দেখুৱাইছোঁ চাই থাকিব দেই শেষলৈকে সকলোৱে আৰু চৰাইকেইটা এনেকৈ দেখিছে না ডাঙৰ হৈ গ'ল চৰাইকেইটা এনেকুৱা ডাঙৰ হৈছে দেখিছেনে ডাঙৰ হৈছে আৰু ফুল চুল ওলাই গ'ল ইমান ডাঙৰ হৈছে আৰু ডাঙৰ কৰি বিক্ৰী কৰি দিম এইটো ফুল ওলাই গৈছে দেখিছেনে এইখিনি ডাঙৰ হৈছে চৰাইকেইটা আৰু চৰাইকেইটা ডাঙৰ হ'লে বিক্ৰী কৰি দিম আৰু মই কিমান পইচা খৰচ হ'ল সকলো এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম আৰু মই এয়া কিনা দানা দিছোঁ চাওকচোন এয়া কিনা দানা আৰু সেয়া মই চাউল দি থৈ দিছোঁ এটাত কিনা দানা দিছোঁ এটাত চাউল দিছোঁ কাৰণ যিটো বস্তু খাই ভাল পায় সেইটো বস্তু খাব আৰু মই সেয়াই আৰু এই ভিডিঅ'টো হ'লে চাই থাকিব এটা সৰু মিনি ব্লগ এইখিনিয়ে দিম চাব এতিয়া বাই বাই